হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ পিটু। আজি মই যি হাই ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হৈ গৈছে 2024 বৰ্ষৰ, তাৰ যিখন অসমীয়া প্ৰশ্ন কাকত আছিলে তাৰ মই সকলোবিলাক 1 নম্বৰীয়া প্ৰশ্ন আৰু মই গ্ৰামাৰ চিৰিজটো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে কিমাননো ভুল কৰিলে বা কিমাননো শুদ্ধ কৰিলে তাৰ বিষয়ে জানিব পাৰিব। এতিয়া প্ৰথম প্ৰশ্নটো আছে। ইয়াৰ 7টা প্ৰশ্নৰ উত্তৰ কৰিবলৈ দিছিলে। মোৰ মাতৃমুখ দৰ্শন পাঠটিত উল্লেখ কৰা BNR মানে কি? সেইটো আছে BNRৰ সম্পূৰ্ণ অৰ্থ হৈছিলে বেংগল নাগপুৰ ৰেলৰ যাৰ চুৰুগা জংচন। তাৰপিছত হৈছে ওমৰ তীৰ্থ পুথিখন ওমৰ তীৰ্থ কোনখন পুথিৰ ভগ্নানুবাদ? এইটো হৈছে ৰুবায়ত। আনন্দৰাম বৰুৱাই কলিকতাৰ কোন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল? আমি সকলোৱে জানো যে এইটো লাভ কৰিছিলে কলিকতাৰ প্ৰেচিডেঞ্চি কলেজৰ পৰা। গজেন্দ্ৰ চিন্তামণি কি ভাষাত ৰচিত পুথি? এইটো সংস্কৃত। এইটো মোৰ ডাউট হৈ আছে, আপোনালোকে এইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশটো আছিলে সত্য আৰু ধৰ্ম। চিঠি গল্পটি শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? এইটো লৈছে চিঠি আৰু অন্যান্য গল্প। ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভিত্তিত নিৰ্মাণ কৰা হাস্যৰসাত্মক ছবিখনৰ নাম কি? ব্ৰজেন বৰুৱাই ৰচনা কৰিছিলে বিদেশী কাহিনী এটাৰ ভিত্তিত ইটো সিটো বহুতো নামৰ যিখন ছবি আছিলে সেইখন ৰচনা কৰিছিলে। বৰ্তমান যুগটো কিহৰ যুগ? এইটো বিজ্ঞানৰ যুগ। বসন্ত ৰোগ কোন গৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰে? এইটো শীতলা দেৱী। মোৰ মাতৃমুখ দৰ্শন শব্দটোৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকৃতাৰ্থত কোনগৰাকী মাতৃৰ মুখ দৰ্শন কৰাৰ কথা কৈছে? এখন অসম মাতৃৰ মুখ দৰ্শন কৰা গৈছে। তেওঁ কোন ঠাইৰ পৰা তেওঁ মাতৃমুখ দৰ্শন কৰিবলৈ আহিছিল? তেওঁ উৰিষ্যাৰ সম্বলপুৰৰ পৰা আহিছিলে, কাৰণ তেওঁ তাত কাঠৰ ব্যৱসায় কৰিছিলে। পাঠটোত উল্লেখ আছে। যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছিল? এইটো আছে ৰুছ আৰু আফ্ৰিকা হয়। আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত এতিয়া চাব লাগিব যে আনন্দৰাম বৰুৱা তেওঁ কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিলে? ইয়াত আছে আনন্দৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। জ্ঞান চৰ্চা অনুৰাগ তেওঁ ইমান প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। মানে তেওঁ জ্ঞান চৰ্চাৰ অনুৰাগ বহুত বেছি আছিলে, যাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিলে। অসমীয়া হাতে লেখা দুখন সচিত্ৰ পুথিৰ নাম হৈছে গীত গোবিন্দ আৰু লৱকুশৰ যুদ্ধ আছিল। প্ৰকৃত ইয়াত আছে প্ৰকৃত বৈৰাগ্য। এইটো প্ৰশ্নটো আছে। নেক্সট কুৱেশ্যনটো আছে প্ৰকৃত বৈৰাগ্য কি? এইটো আছে ভাৰতীয় আদৰ্শত মাজত বৈৰাগ্য আছে। ভাৰতীয় আদৰ্শত বৈৰাগ্য সেই পাঠটোৰ পৰা দিয়া হৈছে। প্ৰকৃত বৈৰাগ্য কি? পালেও নিৰাসক্ত হৈ থকাটোহে প্ৰকৃত বৈৰাগ্য। মানে কিবা এটা বস্তু আপুনি বিচাৰিছে, যিটো পাই পেলাই আপুনি নিৰাসক্ত হৈছে, সেইটোৰ প্ৰতি আসক্ত নহয়, সেইটো হৈছে প্ৰকৃত বৈৰাগ্য। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পাছতহে বানপ্ৰস্থ তথা সন্ন্যাস বিধান দিয়া হয়। মানে বানপ্ৰস্থ আৰু সন্ন্যাসী জীৱন হৈছে অঘৰী জীৱন, সেই কথা কৰা হৈছে। শিলভদ্ৰৰ গল্পৰ দুটি বৈশিষ্ট্য দিয়া হৈছিলে। সেইটো মই আপোনালোকক মাজলৈ লৈ আহিছোঁ। সেইটো শিলভদ্ৰৰ গল্পৰ দুটা বৈশিষ্ট্য আছিলে। সেই দুটা বৈশিষ্ট্য আছে। বিষয়বস্তুৰ ইংগিত। তেওঁ গল্পবিলাকত কি আছে, বিষয়বস্তুটোৰ প্ৰতি সুন্দৰভাৱে ইংগিত বহন কৰে। মানে কোনটো বিষয়বস্তুটো কি তাৰ ইংগিত বহন কৰে। আৰু কেন্দ্ৰীয় ভাৱ, মানে গল্পটোৰ কেন্দ্ৰীয় ভাৱ বিবৃতি তেওঁ গল্পসমূহ ৰচনা কৰে। এই আছিলে। তাৰপিছত খাচী লোককথাৰ ভেটিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম কি? এটা খাচী লোককথাৰ ভেটিত ভূপেন হাজৰিকাই এখন ছবি নিৰ্মাণ কৰিছিলে, যিখন 1965 চনত নিৰ্মাণ কৰিছিলে, যাৰ নাম হৈছিলে প্ৰতিধ্বনি। আজিৰ বিজ্ঞানী এজনে পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা দুবিধ যন্ত্ৰৰ নাম তলত পাঠত দিয়া অনুসৰি লেখা। বিজ্ঞানী এজনে কি কি যন্ত্ৰ ব্যৱহাৰ কৰে? আপোনালোকে এইটো পাঠত উল্লেখ আছে। যিহেতু এইটো প্ৰশ্নৰ উত্তৰ মই নকওঁ, আপোনালোকৰ মাজলৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ এইটো মই কৈছোঁ। তাৰপিছত এইবিলাক লং কুৱেশ্যন আহিছে। 5x2 এইকেইটা মই নকওঁৱেই। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি আছিলে? এইটো বাৎসল্য প্ৰকাশ। মাধৱদেৱে যিবিলাক বৰগীত ৰচনা কৰিছিলে শিশু কৃষ্ণৰ যিটো মানে বাল্যকালৰ ৰূপসমূহ বৰ্ণনা কৰি তেওঁ কি কৈছিলে বৰগীতসমূহ ৰচনা কৰিছে। গতিকে বাৎসল্য প্ৰকাশ। য'ত অসমীয়া ভাষাত চুপি সাধকসকলৰ ভাৱধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্ৰকাশ পাইছিলে? এইটো যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত প্ৰকাশ পাইছিলে। নিয়ৰৰ মালা গাঁঠি লৈ সোণালীৰ সাজেৰে কোনে আহে বুলি কবিয়ে কৈছে? এইটো উষা দেৱী আহে বুলি কৈছে। আলোকতে উঠি আহি কোনে বেলুমুৱা হৈ হাঁহে? বোকাত জন্মা মানুহে বুলি কৈছে আছে। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কবিৰ কোনখন কবিতা সংকলনৰ পৰা লোৱা হৈছে? অভিযান আৰু অন্যান্য কবিতাৰ পৰা।
মোক তুলি আঘোণৰ এইটো প্ৰথম চটো মই জনা নাই। এইটো উভতি নহাৰ কবিতা, কোন শ্ৰেণীৰ কবিতা? আধুনিক যুগৰ কবিতা। এতিয়া আছে এতিয়া যিখিনি প্ৰশ্ন আছে মই সেই প্ৰশ্নখিনি আপোনালোকৰ মাজলৈ লৈ আহিবলৈ লৈছোঁ। এই যে ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয়ক কি বুলি কোৱা হয়? আমি জানো যে যিবিলাক প্ৰত্যয় ধাতুৰ পিছত যোগ হয় সেই প্ৰত্যয়সমূহকে কৃত প্ৰত্যয় বুলি কোৱা হয়। যিবিলাক প্ৰত্যয় ধাতুৰ পিছত যোগ হয় সেইবিলাককে কৃত প্ৰত্যয় বুলি কোৱা হয়। যেনে বহু যোগ হোৱা বহুৱা, ধাতুৰ বহুৱা। তাৰপিছত সৌ যোগ অন সোৱন, ওজা যোগ নাচ যোগ কণী নাচনী, কাণ যোগ উৰা কান্দোৰা। এনেকুৱা বিভক্তি কাক বোলে? বিভক্তি শ্ৰেণী বিভাজন কৰি দেখুওৱা। এতিয়া বিভক্তি কাক বোলে আমি জানিব লাগিব। নতুন অৰ্থবহ শব্দৰ সাধন কৰিব পৰা সৰ্গক প্ৰত্যয় আৰু শব্দৰ নতুন অৰ্থবহ শব্দৰ সাধন কৰিব পৰা সৰ্গক প্ৰত্যয় আৰু শব্দৰ ৰূপৰ সলনি ঘটাব পৰা সৰ্গক বিভক্তি বোলা হয়। এতিয়া বিভক্তিৰ শ্ৰেণী বিভাজন কৰি দেখাবলৈ কৈছে। বিভক্তিৰ শ্ৰেণী বিভাজন কৰোঁতে আমি ক্ৰিয়া বিভক্তি বা ধাতুৰ ৰূপৰ পুৰুষবাচক বিভক্তি পাওঁ। পুৰুষৰ অনুযায়ী ধাতুৰ পিছত যোগ হোৱা বিভক্তি হৈছে ক্ৰিয়া বিভক্তি বা ধাতুৰ ৰূপৰ পুৰুষবাচক বিভক্তি। ইয়াত প্ৰথমা বিভক্তি আছে, দ্বিতীয় বিভক্তি আছে, তৃতীয় বিভক্তি আছে, তৃতীয় বিভক্তি আছে। তাৰপিছত আছে নাম বিভক্তি আছে, সম্বন্ধবাচক নাম বিভক্তি। অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্য শব্দৰ পিছত পুৰুষ অনুযায়ী নিৰ্দিষ্ট বিভক্তি যোগ হয়। এইদৰে সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি বোলে। তাৰপিছত দ্বিতীয় বিভক্তি এনেকৈ আছে। এনেদৰে আপোনালোকে এইবিলাক কি বুলি কয় শ্ৰেণী বিভাজন কৰি দেখাব পাৰে। আৰু এইকেইটা প্ৰত্যয় এইবিলাক দেখাই দিয়া নাই, জতুৱা ঠাঁচকেইটাও দেখাই দিয়া নাই। যদিহে ভিডিঅ'টো চাই ভাল পালে, যিবিলাক কুৱেশ্যন মই ডিছকাছ কৰিলোঁ, ভিডিঅ' চাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰক। মই যিহেতু গ্ৰামাৰ ছেকশ্যনটো মই এক্সট্ৰাকৈ মই ভিডিঅ' আগবঢ়াম। মই যিকেইটা পাৰোঁ সেইকেইটা মই কৰি দিছিলোঁ। আৰু যিবিলাক মই শ্বৰ্ট কুৱেশ্যন আছে সকলোবিলাক যিহেতু ডিছকাছ কৰিলোঁ, আপোনালোকে কিমান নম্বৰ পালে বা সকলো যদি শুদ্ধ কৰিব পাৰিছে তেনে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।